हेलो गाइस की खबर आशा কৰিছো সকলে ভালে আছে আৰু মই বৰ্ণালী শইকীয়া আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅলৈ আৰু আজি হল 29 তাৰিখ যোৱাকালি 28 তাৰিখ মোৰ ছোৱালী এক্সাম শেষ হল সো এইকেদিন মই একো কাম কৰিব পৰা নাছিলো মানে ধোৱা পখলা ঢে কৰিবলৈ আছিল বিলা কৰিব পৰা নাছিলো তো ভাবিলো আজি এইখিনি কাম কৰো নেকি তে দেখা পাইছে या পৰ্দা সৰদাখিনি আধাখিনি ধুলো আৰু আধা ইয়া ধুই আছো এইখিনি সব এইখিনি ধুই হল ৰটটো ভাল এইখিনি ধুই আছো আৰু দেখিছে এই কুকুৰটো আমাৰ ঘৰত আহিছে কোৰ পৰা নাজানো কিন্তু আজি মাংস ভাত খাব দিলো ই ধুনিয়াকে এতিয়া খাই মিলি শুই আছে মানে বিস্কুট টিস্কুট খাবলৈ দিও যে অলপ ভাত সাত থাকিলে জি থাকে আৰু যেনেকে দিও খায় ধুনিয়াকে তো আজি হি আছে এনে মই কৈছো মোৰ লগতে থাক আজি তো শুই কৰি থাক মই কামখিনি কৰো এয়া আৰু সব এই মানি প্ল্যান্টটো ইমান ধুনিয়াকে হৈছে 8 মিনিট হৈছিল হোৱা নাছিলে তাৰপিছত এতিয়া সাত আনি থৈছো বহুত ধুনিয়াকে হৈছে অলপ বলু ভালকে হওক তাৰ পিছত 8 মিনিট নি থম এইকেইটা মানে গছ মানে আপিনে মুৰি মুৰি গৈছিলে তাৰ পিছতে মায়ে কি কৰিলে মাটি খলাই পেলাই এই ঠাণ্ডা দেখিনি টানি থৈ দিছে সাত বলু থৈ দিলে যদি হয় ভালকে এইকেইটা পাতো কিবা হেৰি হৈ গৈছিলে মুৰি মুৰি যোৱা নিচিনা হ'ল তাৰপিছত মায়ে সব মাটি খলাই দিলে চেঞ্জ কৰি দিলে কিন্তু মানি প্ল্যান্টটো ধুনিয়াকে হৈছে অপৰিজিতা গছজোপা বহুত ধুনিয়াকে হৈছে আছে আমি কপৰা আহিছে তো কপৰা আহিছে এই দুনিয়া একদম আৰামত আছে একদম বলো খাই কৰি ধুনিয়াকে ইয়াতে থাক যাব না লাগে তাত কি জানি খাবলৈ হ'বলৈ নাপায় সাগে আমাৰ ঘৰতে ভালকে খাব দিলু কাৰণে ইয়াতে ধুনিয়াকে আছে ন শুই থাক দে মই কামখিনি কৰি লওঁ এই কাম আছে ঢেৰ কাম পৰি আছে ৰ'দটো ভাল দিছে তো মই এইখিনি ধুই লওঁ তাৰ পিছত দিনটো আপোনালোকক কি কৰো কি নকৰো দেখাই আছো এয়া মই কাম কৰি হোৱাৰ পিছত খুৰি আহি পেলাই মোক কামত অলপ সাহায্য কৰি দিব এয়া হল খুৰি নাতি দুটা আখৈ আৰু চাহ খাব দিছো খাইছা এফালে চোৱা তোমালোকৰ নাম কি হা কি কোৱা দীপজ্যোতি কোঁৱৰ আৰু তোমাৰ নাম প্ৰসেনজিৎ অঁ লাজ কৰিছে নাই লাজ কৰিছে এই লাজ কৰিছে খাব পাৰিছা চাহ খাব পাৰিছানে পাৰিছা মই এইখিনি ঝাৰু মাৰি লওঁ এইখিনি সব আজি চাফা কৰিছোঁ সব ড্ৰয়িং ৰুম মই এনে ঝাৰু মাৰি দিলোঁ তাৰপিছত আপুনি ঘৰটো মুচি দিব হা या गोटे ड्रयिंग रूम साफा कर गोटे पर्दा सर्दा एकदम हेरी माने सब धुई दिसो काली चेयर बेडखिनि धुम आज गोटाई थैसो एखिनि खेलिब पारिसा या खुरी नाती दुटाक मैं या उलियाई दिसो खेली आछे बाहिरत कापोर मेला आछे खेलिब पारा नाइ खुरिये माने बारान्दाखन मुचि দিব মই এখন ভাত বনাও হেটো খাই যাব এই ধুনিয়াকে খেলি আছে হে দুটা পাইছা খেলিবলে या खुरिये ধুনিয়াকে বাৰান্দাখন মুচি দিছে এতিয়া মই ঝাৰু মাৰি দিলো আৰু গোটে ঘৰটো ধুনিয়াকে তাৰপিছত খুৰিয়ে মুচি দিলে মোৰ কামৰ অলপ বহুতখিনি মানে হেল্প হৈ গ'ল খুৰিয়া কাৰণে তাৰপিছত মই খুৰী নাতি দুটা লৈ আহিছে তো সেইকাৰণে দালিত আলু দি দিছোঁ মাংস আছে ৰাতি সেয়া হ'ব আৰু ভাত অকণ বহাই দিছোঁ আমি বাৰু ভাত খালোঁ এবাৰ খালে আকৌ নাখাওঁ হৈছে তো সেইকাৰণে মানে সিহঁতৰ কাৰণে অকণ ভাত বনাই দিওঁ এনেই আহোঁতে চাহ তাহ দিলোঁ বাৰু এনেও সিহঁতৰ কাৰণে ভাত বনাইছোঁ চেহেৰা পাতি একদম অৱস্থা নাই ৰাতিপুৱা গা ধুলোঁ গা ধুই পেলাই ডাইৰেক্ট গোপাই সেৱা কৰি তাৰপিছত কামত লাগি গ'লোঁ আমি ৰাতিপুৱা ভাত খালোঁ 9টামান বজাতে মানে কি হয় ৰাতিপুৱা ভালকে ভাত খাই লওঁ তাৰপিছতে আমি দিনত এনেকৈ ৰুটি বা জলপান খাওঁ কিন্তু ল'ৰা ছোৱালীকেইটালৈ ঘূৰি আহিলে যেতিয়া দুপৰীয়া টাইমত বেয়াও লাগে নহয় সেইকাৰণে সিহঁতৰ কাৰণে ভাতটো বনাই দিলোঁ সিহঁতক ভাতটো খুৱাই পঠাই দিম তাৰপিছত মই যিমান কাম আছে সেইখিনি কৰিম আৰু খুৰী ঘৰটো মানে বাৰান্দাটো মুচি আছে পৰ্দা চৰ্দা খুলি চব গুচাই দিম
খালি এইকেইটা পৰ্দা আছে, এইটো ৰুমৰ পৰ্দাখিনি আছে, এইখিনি কালি মই ৰাতিপুৱা সোনকালে উঠি ধুই দিম। বেড কভাৰবিলাক কালি মানে ধুম আৰু শৰাইখিনি আছে ধুবলৈ, সেয়াও ধুব লাগিব। এয়া আজি ড্ৰয়িং ৰুমটো ওপৰখিনি আছে। মকৰা জাল আজি বৃহস্পতিবাৰ কাৰণে নোৱাৰে, মানে বৃহস্পতিবাৰে মানে মকৰা জাল মানে চাফা কৰাটো একদম বেয়া, তো সেইকাৰণে কালি কৰিম। আজি সেইকাৰণে কৰা নাইকিয়া, কালিখিনি খুৰীহঁতে ভাত খাই আছে, দালি ভাত। ইহঁতক মাংস তৰকাৰী দিছোঁ, খুৰীয়ে মানে পাঠা মাংস নাখায় যে। কিবা লাগিলে মোক ক'বা দেই, খোৱা দেই। মানে দুপৰীয়া আহাৰটো গ্ৰহণ কৰি গ'লে ভাল গৃহস্থ ঘৰৰ পৰা, গম পায়? খাই ভাল লাগিছে? অঁ খোৱা। তোমালোকক ভাত লাগিব? নালাগে? সৰুটো লাগেনে? মাংসকণ খাই ভাল লাগিছেনে? কালি খুৰাই বনাইছে দিয়া। এই ড্ৰয়িং ৰুমৰ পৰ্দাখিনি লগাই আছোঁ। তাৰমানে ৰাতি যদি লাইট জ্বলাওঁ বেয়া লাগে, বাহিৰৰ পৰা চব দেখা পায় যে, সেনেবলৈ নাই। ড্ৰয়িং ৰুমৰ পৰ্দাখিনি লগাই লওঁ। এইখিনি আনি থ'লোঁ এতিয়া, এইখিনি কালি ধুম। এতিয়া মই ৰাতি মানে চাৰ্ফত দি থওঁ আৰু এইখিনি এতিয়া লগাই লওঁ। মোৰ যে একদম ভাগৰ লাগি অৱস্থা নাই। খুৰীহঁতকো খুৱাই মেলি পঠালোঁ। তাৰপিছত এতিয়া মানে ভাবিছোঁ গোটেইখিনি কাম কৰি লওঁ, তাৰপিছতে একেবাৰে গা ধুম আৰু। ইমান গৰম লাগিছে, মানে বহি দিলে এলাহ লাগি যাব, সেইখিনি বোলো নাই, যিখিনি পাৰোঁ এইখিনি কৰি থওঁ। আৰু পৰ্দাবিলাক মানে এটা লগোৱা ডাঙৰ কাম, যদি এইখিনি লগাওঁ ৰাতিলৈ মানে লাইট দিব নোৱাৰিম, পূৰা বাহিৰৰ পৰা দেখা পাই যে বেয়া লাগে। এইখিনি কাম এতিয়া কৰি লওঁ। বাপৰে বাপ। এয়া সেইখিনি আমাৰ এওঁ লগালে, যিহে গৰম লাগিছে বাপৰে বাপ। ক'লো বোলে অকণমান লগাই দিয়া, এইখিনি দিগদাৰ নহ'লে লগাবলৈ। এইখিনি লগাই হ'ল, এইকেইটা আছে লগাম আৰু। এইখিনি লগাই হ'ল। এয়া এয়া পূৰা পৰ্দা লগাই হৈ গ'ল এতিয়া। এইখিনি হৈ গ'ল পৰ্দা লগাই। কালি চেয়াৰ বেগখিনি ধুম, ধুই মেলি কালিহে পাৰিম আৰু। আজি ধুবলৈ দেৰি হৈ গ'লগৈ, নুধুলোঁ। সেয়া লগাই হৈ গ'ল পৰ্দা চৰ্দা। কালি ফুল চুলবিলাকত ধুম, এইখিনিৰ পৰা আঁতৰাই দিলোঁ ফুলখিনি। আজি সময় নহ'ল কাৰণে আজি এতিয়া 4:30 বাজি গ'ল। চ' কালি ফুল চুল য'ত যি আছে শৰাই চৰাই চব কালিহে ধুম। এইখিনি পৰ্দা থৈ দিছিলোঁ, এইখিনিও এতিয়া লগাই দিলোঁ। সেই ডাইনিং ৰুমৰ, আমাৰ ৰুম, মাহঁতৰ বেডৰুম, কিটচেনৰ পৰ্দা, ষ্ট'ৰ ৰুমৰ পৰ্দা, এইখিনি ধোৱা নাই, এইখিনি ধুব লাগিব আৰু। সৰু সুৰা কাপোৰ কানি আছে, টেবুল ক্লথ, এইবিলাক সৰু সুৰা যিখিনি সৰু সুৰা কাপোৰ আছে সেইখিনি ধুম। কালি শৰাইখিনি ধুম। এইকেইটা শৰাই ডাঙৰকেইটাও ইয়াতে থৈ দিছোঁ, কালিহে ধুম মানে এইখিনি। এই মাত্ৰ আহি বহিছোঁ, বহুত মানে ভাগৰ লাগিছে আৰু গা পা ধুওঁতে ধুওঁতে সন্ধিয়াই হৈ গ'ল। মানে ৰাতিপুৱাতো এবাৰ গা পা ধুলোঁ আৰু গোটেইখিনি কাম বন কৰাৰ পিছত ধূলিয়ে বালিয়ে বেয়া লাগে যে, তাৰপিছত অকণমান মূৰ চুৰ তিয়াই দিলোঁ। গোটেই মূৰবিলাক মানে ভাল নালাগে, মানে মূৰটো নিতিয়ালে আকৌ তিয়াই কৰি দিলোঁ। দি মেলি ধুনীয়াকৈ গা পা ধুই তাৰপিছত আহি চাকি বন্তি জ্বলালোঁ। জ্বলাই মেলি জাষ্ট বহিছোঁ। তাৰপিছত চাহকাপ খাবলৈ মন গৈছে, অলপ পিছত বনাই খামগৈ আৰু মুখত অলপ চিৰাম ঘঁহি লৈছোঁ। মুখখনত কালি অলপ ফেচিয়েল কৰিছিলোঁ, কিন্তু গ্লেজটো অহা নাই। এনেই ক'লা পিলা মানুহ আৰু সুন্দৰ গ্লেজ আহিব। যি কি নহওক, আৰু মোৰ ভিডিঅ' চাই আপোনালোকে যদি ভাল পায়, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল যদি লাগে লাইক কমেণ্ট কৰিব। আৰু বাৰু নতুন মানুহ এতিয়া ভালকৈ ভিডিঅ' কৰিব জনা হোৱা নাই, চ' হ'ব দিয়ক আৰু ন, লাহে লাহে শিকিম কেনেকৈ ভিডিঅ' বনাই, কি কথা। চেষ্টা এটা কৰি আছোঁ আৰু। চ' আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই। এতিয়া ৰাতিপুৱা 5টা বাজে, মই কাপোৰ কানি চব উলিয়াই ল'লোঁ, ধুই লওঁ এইখিনি। তাৰপিছত গোটেই ঘৰৰ কাম বন কৰি 8টা মানত চেমিনাৰ আছে, মই তাত যাম। এয়া চাওক, বেলি উঠাই নাই।
চাৰ্ফত কাপোৰ দিলোঁ 3-4 টিংমান হ'ল। তাৰপিছতে ঘৰ চৰ সাৰি আহি তাৰপিছত এইখিনি অকণমান কোমলি লওঁ, তাৰপিছতহে ধুম। অলপকৈ সূৰ্য ওলাইছে, এতিয়া সূৰ্য দেৱতা ওলাইছে। আমায়েও গ'ল মৰ্ণিং ৱাক কৰিবলৈ। অলপ কলিও পৰিছে, ভাল লাগিছে। ফুল চুলবিলাক আজি উলিয়াই ল'লোঁ ধুম বুলি। হ'বগৈ আৰু এতিয়া এইবিলাক চাওক, ইয়াতে কেইবাটাও পৰ্দা আছে, মানে জাপিতে জাগা নাই যে চবপিনে পৰা। পূৰা 7টা বাজি হ'ল, মোৰো কাপোৰ ধুই হ'ল। এয়া চব তিতা কাপোৰ, বাহিৰতো জাগা নাই, সেইকাৰণে বাৰাণ্ডাতে দি দিছোঁ। তাৰমানে মোৰ 8টা বজাত আকৌ চেমিনাৰ আছে, তাত এটেণ্ড। এয়া ফুলখিনিয়ে ধুই হৈ গ'লগৈ। এয়া এইখিনিতো কেইবাটাও পৰ্দা আছে, মানে জাপি থৈছোঁ। পানী গ'লে এনেও মানে শুকাই যাবগৈ। এতিয়াহে সূৰ্য দেৱতা ওলাইছে, মানে ৰ'দ উঠা নাই। মই ধুনীয়াকৈ কাপোৰখিনি ধুই হৈ গ'লগৈ, ভাল লাগিছে আৰু ইমান এটা কষ্ট পোৱা নাই। এতিয়া যাওঁ ভিতৰতো ঘৰটো সাৰি, ঘৰটো মুচি, তাৰপিছত চেমিনাৰলৈ যাওঁ আৰু। 8টা বাজি গ'ল, মই চেমিনাৰলৈ ওলাই আহিলোঁ। চ' চেমিনাৰত লগ পাম দেই। এয়া খুৰী ৰখি আছে গাড়ী লৈ, মই যাম খুৰীৰ লগতে।